খবৰ অসমবাসী ৰাইজ আজি আকৌ এটা নতুন ভিডিঅ'লৈ মোৰ ওচৰত আহিছোঁ আমি যোনখন হস্পিটেলত আছোঁ এখন হস্পিটেলৰ কাউণ্টাৰ হয় ৰিচিপশ্যন কিন্তু ফ্ৰণ্ট ছাইড প্ৰথম আহি আপোনালোকে এইটো পাব যিখন হস্পিটেলখনৰ নাম আপোনাৰ savera বুলি কয় আৰু এফালে ডক্টৰজন মেইন ডক্টৰ Singh হয় আমি আহিছিলোঁ ইয়ালৈ 7 তাৰিখে আমি এডমিট হৈছিলোঁ আমাৰ পেচেণ্টৰ মোৰ খুৰা তেওঁ অপাৰেশ্যন আছে হাৰ্ডি তেওঁ হাৰ্ডৰ প্ৰব্লেমৰ কাৰণে দুদিনমান ৰখাব তো সেইকাৰণে এতিয়া বৰ্তমান ECG কৰি আছে ECG কৰি যিবোৰ ৰিপৰ্ট আহিব ৰিপৰ্ট অহাৰ পাছত সোমবাৰে অপাৰেশ্যন কৰা হ'ব ভিডিঅ'টো দিয়া মোৰ লেট হৈছে অপাৰেশ্যন অলৰেডি হৈ গ'ল আৰু ইয়াত আপোনাৰ এইটো জেনেৰেল ৱাৰ্ড হয় আমি জেনেৰেল ৱাৰ্ডত আছোঁ কিন্তু জেনেৰেল ৱাৰ্ড আমাৰ অসমৰ গতে নহয় কিন্তু ইয়াত মানে পৰ্দা আছে স্ক্ৰীন আপুনি বনাই নিজে কেবিন বনাই ল'ব পাৰিব অলমষ্ট আজি অপাৰেশ্যন হৈ গ'ল অপাৰেশ্যন হৈ এয়া আমাৰ পেচেণ্ট ৰাতিপুৱা আপোনাৰ অলপ খোজকাঢ়িব কৈছে ৰাতিপুৱা অলপ খোজকাঢ়িছে তো অলপ বিষ আছে বাৰু কিন্তু যথেষ্টখিনি আৰাম পাইছে আগতকৈ কাৰণ 8 মাহ তেওঁ বিচনাত থাকিব লগা হৈ গ'ল ইনফেকশ্যন হ'ল ইনফেকশ্যনৰ কাৰণে অলপ কষ্ট হৈছে অলৰেডি আগত এটা অপাৰেশ্যন হৈছিলে আমাৰ খুৰাৰ ভাগৰ নাগালেণ্ডত ডিমাপুৰ তাত যিটো অপাৰেশ্যন কৰিছিলে একো ছাকচেছফুল নহ'ল বেছি বেয়াহে হৈ গ'ল তো সেইটো কাৰণে আমি অপাৰেশ্যন কৰিব লগা হৈছে মানে ইনফেকশ্যন হৈ গ'ল ইনফেকশ্যন একো ভাল নহ'ল যদি মানে কোনো ফালৰ পৰা একো ভালেই নহ'ল অকণমানো তো বহুত বেছি বেয়াহে হৈ গ'ল তো সেইটো কাৰণে আমি patna আহিব লগা হ'ল patna bihar আপোনাৰ ৰাজেন্দ্ৰ নগৰ ষ্টেচনৰ ওচৰত আছোঁ আপোনালোকে ট্ৰেইনতো আহিব পাৰে বা ফ্লাইটতো আহিব পাৰে বাকী আপোনালোকে ভিডিঅ'টো চাই যাব সকলো আপডেট মই দি যাম কেনেকৈ কি কৰিব লাগে কি কৰিব নালাগে ভিডিঅ'টো সম্পূৰ্ণ লাষ্টলৈকে চাব বৰ্তমান আমি যোনখন হস্পিটেলত আছোঁ সেইখন হস্পিটেলৰ দুখন হস্পিটেল আছে মেইন হ'ল আপোনাৰ RN সিঙৰ ল'ৰা হয় Singh তেওঁ দুখন হস্পিটেল দুইখনৰ ভিতৰত আপুনি যোনখনত যাব পাৰে অলমষ্ট যিমানখিনি বেমাৰী আমাৰ অসমত আছে ভুক্তভোগী বুলি ক'ব লাগিব যে আমাৰ অসমত ট্ৰিটমেণ্ট কৰি বা বেলেগত ট্ৰিটমেণ্ট কৰি যিখিনি আৰাম পোৱা নাই অলৰেডি আমি দেখিছোঁ বহুত মানুহৰ লগত কথা পাতিছোঁ আমাৰ অসমৰ বহুত পেচেণ্ট লগ পাইছোঁ মই তাৰ সকলো লগত কথা পাতিছোঁ যে সকলোৱে এটাই কথা কৈছে যে আমাৰ অসমত যিমানখিনি এতিয়া কালি এটা পেচেণ্ট লগ পাইছিলোঁ মানে কালি ৰিলিজ দিলে আমাৰ খুৰাৰ লগত সোমবাৰে একেলগে অপাৰেশ্যন হৈছিলে হ'লে তেওঁকতো কৈছিলে যে খাতৰ মানে যিটো সেইটোতো কাটিব লাগিব বুলি তাত কিন্তু ইয়ালৈ আনিলে ইয়াত একো কাটিব কৰিব লগা নাই ধুনীয়াকৈ অপাৰেশ্যন কৰি দিছে আৰু গাড়ী ৰিলিজ দিছে তেওঁ কোনো বেলেগ প্ৰব্লেম নাই তো সেইটো কাৰণে যিমানখিনি পাৰোঁ মই আপোনাক আপডেট দি যাম ক'ত কি কৰিব লাগে কি কৰিব নালাগে আপোনালোকে কেনেকৈ আহিব পাৰিব কেনেকৈ আহিব লাগিব লগতে আপোনালোকে ৰুম ল'ব পাৰিব নিজে বনাই খাব পাৰিব বা বেলেগত হোটেলত যদি খাওঁ বুলি কয় তেতিয়াও খাব পাৰিব আমি বৰ্তমান ৰুমত আছোঁ আমি ৰুম লৈ লৈছোঁ আৰু খোৱা বোৱা আমি নিজেই চব যোগাৰ কৰি লৈছোঁ সবখিনি আপোনালোকক মই আপডেট দি যাম আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব চব সকলো কৰি দিব বিশেষকৈ শ্বেয়াৰ কৰিব যাতে আমাৰ অসমৰ মানুহ সকলোৱে পায় যাতে যোনবোৰ বিপদত পৰি আছে সকলোৱে যাতে মোৰ ভিডিঅ'টো দেখি পিনি আহিব পাৰে আৰু আপোনালোকে শ্বেয়াৰটো কৰিবৰ কাৰণে বিশেষকৈ নাপাহৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিওঁ